নাওকটাৰ ৰূপালী বৰ্ষ ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে তাৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ সহায় সহযোগ কৰিছে। আমাৰ অভিভাৱকেও মানে সম্পূৰ্ণ সহযোগ কৰিছে। আচাৰ্য পূৰ্ণ মানে গতিত মানে কাম কাজ কৰি আছে। পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলকে ধৰি আটাইবিলাক সদস্যই বা আন অভিভাৱকবিলাকেও আমাক মানে বিভিন্ন ধৰণে সহায় সহযোগ কৰি আছে। ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেলা ধূলা হৈছে, গীত মাত হৈছে, নাচ গান হৈছে, মানে সাহিত্য প্ৰতিযোগিতা হৈছে। প্ৰথম কাৰ্যসূচী আছে আমাৰ স্বচ্ছতা আছে, কাৰ্যসূচী আছে সমূহীয়া স্বচ্ছতা, দ্বিতীয় কাৰ্যসূচী আছে মুখ্যদ্বাৰ উন্মোচন, তৃতীয় কাৰ্যসূচী আছে বন্তি প্ৰজ্বলন আৰু চতুৰ্থ কাৰ্যসূচী আছে পতাকা উত্তোলন। তাৰ পিছত আছে আমাৰ প্ৰীতি তৰ্পণ আৰু তাৰ পিছত আমাৰ সকলোতকৈ আকৰ্ষণীয় মানে অনুষ্ঠান আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, যাত মানে আমি সকলো ৰাইজৰে সকলো অভিভাৱকেৰে মানে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমি আশাবাদী সকলোৱে আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি কৰাৰ কাৰণে আমাৰ ২৮ তাৰিখত সাংস্কৃতিক সন্ধিয়া ৰখা গৈছে প্ৰগ্ৰেম। তাত হৰ্ষিতা ভট্টাচাৰ্যই আমন্ত্ৰণ কৰা হৈছে। আশা কৰিছোঁ তাই সকলোকে আনন্দ দিব তাইৰ গীত মাতৰ মাজেৰে।